পিছে পিছে আহি আছে। হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে, আমিও আছোঁ। আজি অলপমান ব্লগটো বেলেগৰ পৰা ষ্টাৰ্ট কৰিলোঁ, মানে আজি ষ্টাৰ্ট কৰিলোঁ হাতীৰ পিঠিৰ ওপৰত উঠি ব্লগ ষ্টাৰ্ট দিলোঁ। মানে আমি আহিছোঁ কাজিৰঙা আহিলোঁ, ভাবিলোঁ আজি হাতী চাফাৰী কৰোঁ। এই ৰাতিপুৱা এতিয়া 5:30 আমি ওলালোঁ, হাতী চাফাৰী কৰিব ওলাই আহিলোঁ। ফাইনেলি আমি কাজিৰঙাৰ ভিতৰত হাতীৰ পিঠিৰ ওপৰত। কেনেকুৱা ভিউ? পুৰা একদম আমি দেখা পালো এটা গড়। কাজিৰঙা যাৰ বাবে বিখ্যাত, এশিঙীয়া গড়ৰ বাবে, সেয়া আমাৰ চকুৰ সন্মুখত। এয়াই হৈছে গড়ে পায়খানা কৰা ফ্লাৱাৰ। ইয়াতে গড়ে একেৰাহে 3 মাহ ধৰি পায়খানা কৰে। এয়া হৈছে বনৰীয়া মহ। আমাৰ হাতী চাফাৰী হৈ গ'ল, এতিয়া আমি ওলাই আহিলোঁ গেটত। এতিয়া ইয়াতে বহুকেইখন অৰ্কিড উদ্যান আছে, এতিয়া চাওঁ কোনখনত যাওঁ। এতিয়া আমি অৰ্কিড উদ্যানলৈ যাওঁ। অলপ গৈ থাকিব। আমি কাজিৰঙাৰ পৰা ওলাই কিনে ভাবিছিলোঁ অৰ্কিড উদ্যান চাই আহিম, কিন্তু অৰ্কিড উদ্যান চোৱা নহ'ল। আমাৰ ৰাস্তা পাৰ হৈ আহিলোঁ, সেইকাৰণে চোৱা নহ'ল, দৌৰি অহা গ'ল। এতিয়া আমি আহি পালোঁ নগাঁও আহি কিনে বটদ্ৰৱা থান আহিছোঁ। বটদ্ৰৱা থান বৰ্তমান ভিতৰত, ইয়াতে বৰ ভাল লাগে পৰিৱেশ। আপোনালোকেও আহিব পাৰে, আহক। ইয়াতে গুৰুজনৰ আশীৰ্বাদ লওক, ইয়ালৈকে আহিব। এতিয়া বলক। বটদ্ৰৱা থানৰ পৰা আমি এতিয়া যাব ওলালোঁ। ইয়াতে মানে অলপ এটা আৰু ফটো উঠাব নিদিয়ে আৰু, সেইকাৰণে তেনেকৈ ভিডিঅ' কৰিব নোৱাৰি। তথাপিও কিছু সংখ্যক কৰিলোঁ আৰু। আমি এতিয়া যাব ওলালোঁ। ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰিব নাপাহৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, ধন্যবাদ, বাই বাই।